এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। আজি আমাৰ কুৱেশ্যনবিলাকৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট ইনক্লুড কৰিছোঁ। আপোনালোকে সেই পইণ্টকেইটাও মনোযোগেৰে চাব। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আজি আমাৰ প্ৰথম কুৱেশ্যন, The first Assamese act অংকীয়া নাট is। প্ৰথম অসমীয়া অভিনীত অংকীয়া নাট কোনখন? ইয়াতে 4টা পইণ্ট দিয়া হৈছে আৰু এই 4টা পইণ্টৰ ভিতৰত আমাক সুধিছে প্ৰথম অসমীয়া অভিনীত অংকীয়া নাট কোনখন? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, চিহ্নযাত্ৰা। প্ৰথম অসমীয়া অভিনীত অংকীয়া নাট হৈছে চিহ্নযাত্ৰা। এইখিনিতে আমি চাই ল'ম অকণমান। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে অসমীয়া ভাষাত নাটকৰ ধাৰণাটোৰ পথ প্ৰদৰ্শক আছিল। বৰদোৱাত থকা সময়ছোৱাত শ্ৰীমন্ত শংকৰদেৱে 1468 চনত প্ৰথমখন নাটক চিহ্নযাত্ৰা ৰচনা কৰি মঞ্চস্থ কৰে। আপোনালোকে মনত ৰাখিব, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে অংকীয়া নাট চিহ্নযাত্ৰাখন ৰচনা কৰি মঞ্চস্থ কৰে। নেক্সট কুৱেশ্যন চাম আমি, হু ফৰ্ম নটৰাজ থিয়েটাৰ? নটৰাজ থিয়েটাৰৰ স্থাপক কোন আছিল বা নটৰাজ থিয়েটাৰ কোনে প্ৰতিষ্ঠা কৰিছিল? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, অচ্যুত লহকৰ। আমাৰ ইয়াতে অকণমান টাইপিং মিষ্টেক হৈ গৈছে। নটৰাজ থিয়েটাৰৰ স্থাপক বা প্ৰতিষ্ঠাপক আছিল অচ্যুত লহকৰ। এইখিনিতে আমি অকণ চাই ল'ম। অচ্যুত লহকৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পথ প্ৰদৰ্শক। 1963 চনত ভাতৃ সদা লহকৰৰ সৈতে অসমৰ পাঠশালাত নটৰাজ থিয়েটাৰৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে মনত ৰাখিব, আমি অচ্যুত লহকৰ এখন ফটো ইয়াতে ইনক্লুড কৰিছোঁ। আপোনালোকে মনত ৰাখিব, অচ্যুত লহকৰ আছিল অসমৰ ভ্ৰাম্যমাণ জগতৰ বা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ। নেক্সট কুৱেশ্যন চাম আমি, ইন হুইচ ইয়াৰ দি ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ৱাজ ফৰ্ম ইন আছাম? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোন বৰ্ষত স্থাপিত হৈছিল? আমি আগৰ কুৱেশ্যনত ইয়াৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1963। অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ 1963 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন চাম আমি, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ? প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? আমি সকলোৱে জানো প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এইখিনিতে আমি চাই ল'ম, 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ জয়মতী চিনেমা মুক্তি লাভ কৰাৰ লগে লগে এই উদ্যোগটোৰ জন্ম হৈছিল। আমি ইয়াতে এখন ফটো ইনক্লুড কৰিছোঁ। অসমীয়া চলচ্চিত্ৰ প্ৰথম আছিল জয়মতী আৰু 1935 অৰ্থাৎ 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ কথাছবি জয়মতীখন মুক্তি দিছিল। নেক্সট কুৱেশ্যন চাম আমি, হুইচ ওৱান ইজ দি ফাৰ্ষ্ট আছামিজ ফিল্ম? আমি আগতে ডিছকাশ্যন কৰিলোঁ, প্ৰথম অসমীয়া চলচ্চিত্ৰখন আছিল অপশ্যন এ, জয়মতী আৰু সেইখন পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। দি ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দি ইয়াৰ। আমি এই বিষয়ে ডিছকাছ কৰিছিলোঁ। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি পায়? 1935 অৰ্থাৎ 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীখনে মুক্তি পায়। নেক্সট কুৱেশ্যন চাম আমি, হুইচ ওৱান ইজ দি ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম? তলত উল্লেখ কৰা প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ কোনখন? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, ইটো সিটো বহুতো। প্ৰথম অসমীয়া হাস্যকৰ চলচ্চিত্ৰ হৈছে ইটো সিটো বহুতো। এইখিনিতে আমি চাই ল'ম, অসমীয়া ভাষাৰ এখন কমেডি বৈশিষ্ট্যপূৰ্ণ ছবি হৈছে ইটো সিটো বহুতো। চিনেমাখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। আপোনালোকে মনত ৰাখিব, ইয়াত অসমীয়া অভিনেতা নাট্যকাৰ পৰিচালক ফণী শৰ্মাই অৱসৰপ্ৰাপ্ত মেজৰৰ চৰিত্ৰত অভিনয় কৰিছিল। আপোনালোকে মনত ৰাখিব, এনেকৈও কুৱেশ্যন আহিব পাৰে। আৰু এই ছবিখন মুক্তি দিয়া হৈছিল 1963 অৰ্থাৎ 1963 চনত ইটো সিটো বহুতো মুক্তি পাইছিল। নেক্সট কুৱেশ্যন চাম আমি, হুইচ ওৱান ইজ দি ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? তলৰ কোনখন প্ৰথম ৰঙীন চলচ্চিত্ৰ?
খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে মনত ৰাখিব 4টা অপচন ইয়াতে দিয়া হৈছে আমাক কুৱেশ্যনত সুধিছে যে তলত উল্লেখ কৰা প্ৰথম ৰঙীন চলচ্চিত্ৰ কোনখন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ ভাইটি ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ আপোনালোকে এইখিনিতে অকমান চাই ল'ব সম্পূৰ্ণ ৰঙীন প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হৈছে ভাইটি আৰু এই ভাইটিখন মুক্তি পাইছিল 1972 অৰ্থাৎ 1972 চন আৰু এই ভাইটি ছবিখনৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী আপোনালোকে মনত ৰাখিব ভাইটি ছবিখনৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী নেক্সট কুৱেশ্যন চাম আমি which one is the first Assamese portrayal color film তলৰ কোনখন প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰ আপোনালোকে এই কুৱেশ্যনটো আপোনালোকে ভালকে চাব ইয়াতে দিয়া হৈছে যে প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব আংশিক বুলি থাকিলে আমাৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব অপচন বি শকুন্তলা প্ৰথম অসমীয়া আংশিক ৰঙীন চলচ্চিত্ৰখন হৈছিল শকুন্তলা শকুন্তলাৰ ওপৰত আমি দুটামান পইণ্ট ইনক্লুড কৰিছো আপোনালোকে চাই ল'ব ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথম অসমীয়া আংশিক ৰঙীন চিনেমাখন হৈছে শকুন্তলা আৰু শকুন্তলাই মুক্তি লাভ কৰিছিল 1961 অৰ্থাৎ 1961 চনত আপোনালোকে এই পেজটো এটা স্ক্ৰীনশ্বট ৰাখি থব পাৰে আপোনালোকৰ আগন্তুক পৰীক্ষাত নিশ্চয় সহায় হ'ব ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকমান হলেও সহায় হৈছে বুলি ভাবে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব